नमस्कार दोस्तों मैं जीवन आपनालोके चाই আছে जीवन बारो यूट्यूब चैनल हे दोस्तों आमी आज दिसपुरर फ्लाईओभारखन चाबले गई आছো এই আমার লগত আছে এইটো প্রণব দাদা হাই এইটো নির্মল দাদা হাই এইটো আমার অঙ্কুশ দাদা বলক এতিয়া ভিডিওটো আমি আৰম্ভ কৰো আপোনালোকে চাই থাকক হে দোস্তো আপোনালোকক সকলোৰে এই দিছপুৰৰ ফ্লাইওভাৰলৈ সুস্বাগতম থাকিল আপোনালোকে যদি এই দিছপুৰৰ ফ্লাইওভাৰখন চোৱা নাই তেতিয়া হলে আপোনালোকে আহি এই দিছপুৰৰ ফ্লাইওভাৰখন চাব পাৰে চাওক কিমান ধুনীয়া লাইটিং কৰিছে চাওক দোস্তো চাওক বলকচোন আমি এতিয়া প্ৰথমত ব্ৰিজৰ তলত যাই চাও তলটো কিমান ধুনীয়াকৈ বনাইছে চাওক দোস্তো চাওক কিমান ধুনীয়াকৈ এই ব্ৰিজৰ তলত পাৰ্কিং প্লেস কৰি দিছে কি ধুনীয়া এটা প্লেস চাওক ইয়াতে এই মানুহবিলাকে চাওক গাড়ী পাৰ্কিং কৰি ৰাখিছে কিমান ধুনীয়া লাগিছে ন পাৰ্কিং বিলাক চাই আৰু হেইটো হল আমাৰ বেলতলাৰ পিনে যোৱা ৰাস্তা ফ্লাইওভাৰৰ ওপৰেদি আৰু তলেদিও যাব পাৰি দোস্তো আপোনালোকৰ যোন ফালেদি যায় ভাল লাগে হিফালেদি যাব পাৰে যদি ভাল লাগে ওপৰেদি যায় ওপৰেদিও যাব পাৰে আৰু যদি কয় যে তলেদি যাম তলেদিও যাব পাৰে দোস্তো তো এই ব্ৰিজখন এটা ওয়াই ষ্টাইলত বনাইছে ইমান ধুনীয়া লাগিছে যেনেকুৱা এটা ষ্টাইল বনাইছে তেনেকুৱা কালাৰ দিছে ব্ৰিজখনত ইমান হসাকে ইমান ধুনীয়া লাগিছে ব্ৰিজখন চাই আপোনালোকে আহি একবাৰ চাব পাৰে ইমান ধুনীয়া এখন ব্ৰিজ চাওক যেনেকুৱা তলত বনাইছে তাতকৈ বেছি ধুনীয়া ওপৰত ডিজাইন পেইন্টিং কৰিছে বলকচোন আমি ওপৰৰ ফালে চাও এই চাওক কোন প্ৰথমত কি এটা ডিজাইন দিছে পেইন্টিং বনাইছে ব্ৰিজখনত যেনেকুৱা লাইটিং কৰিছে ডিজাইন বিলাক আৰু এই পেইন্টিং বিলাক যি ইমান ধুনীয়াকৈ বনাইছে হসাকৈ বহুত ধুনীয়া লাগে এই পেইন্টিং বিলাক চাই হে দোস্তো আপোনালোকে যদি এই ব্ৰিজখন যদি চোৱা নাই আপোনালোকে আহি একবাৰ চাই যাওক এই ব্ৰিজখন বহুত ভাল লাগিব মনটো ভাল লাগিব ব্ৰিজখন চাই আপোনাৰ সঁচাকৈ বহুত ভাল লাগিব দোস্তো আপোনালোকে এই পেইন্টিং বিলাক চাওক এটা পেইন্টিংও মিস নকৰিব আপোনালোকে বহুতো ভাল লাগিব আৰু সকলোকে এটা অনুৰোধ কৰো কি আপোনালোকে পিক ইয়াতে নেফেলিব চাওকচোন ইমান ধুনীয়াকৈ এটা পেইন্টিং বনাই আমাক উপহাৰ দিছে এই পেইন্টিংটোত যদি আপোনালোকে যদি পিক ফেল হয় তেতিয়া হলে পেইন্টিং বিলাকে বেয়া হৈ যাব দোস্তো ব্লগ এতিয়া আমি আগত দেখি চাও কিমান ধুনীয়াকৈ বনাইছে আপোনালোকে চাই হে দোস্তো এইখিনি চাওক ইয়াৰে পৰা ওয়াই ষ্টাইল হৈছে এই ফ্লাইওভাৰখন চাওক যদি আমি যদি সিধাই যদি গৈ থাকো তেতিয়া হলে আমি ডাইৰেক্ট 6 মাইল হৈ খানাপাৰা যাব পাৰিম আৰু যদি আমি এতিয়া যদি ৰাইট সাইডে যদি যাও তেতিয়া হলে আমি বেলতলা তিনালিক লগি যাব পাৰিম আপোনালোকে চাওক কিমান ধুনীয়া হসাকৈ এই ব্ৰিজখন চালে একদম মনটো ভৰি যাব ব্ৰিজখন চাই হসাকৈ আপোনালোকে যদি চোৱা নাই আপোনালোকে আহি একবাৰ এই ব্ৰিজখন চাওক ইমান ধুনীয়া পেইন্টিং তাৰ পিছত ইমান লাইটিং চাওকচোন
হে দোস্ত, আমি এতিয়া যাম এই বেলতলা তিনিআলি যোৱাৰ ৰাস্তাৰে আমি সোমাই যাম দোস্ত। বেলতলা তিনিআলি যোৱাৰ ৰাস্তাৰে পোনপ্ৰথমত চাওক, এইখন শৰাইঘাট দলঙৰ পেইণ্টিং বনাইছে। কি ধুনীয়াকৈ বনাইছে চাওকচোন। এনেকুৱা পেইণ্টিং সঁচাকৈ বহুত ভাল লাগে চাই। এইটো ৰাস্তাৰেও বহুত ধুনীয়া ধুনীয়া পেইণ্টিং বনাইছে চাওক। উৰি বাবা, ये क्या है रे, ये monkey है रे बाबा। হে দোস্ত চাওক, সঁচাকৈয়ে আমাৰ অসমৰ নাম্বাৰ 1 এইখন ব্ৰিজ। ইমান ধুনীয়া এইখন ব্ৰিজ চাওক। কি ধুনীয়া ধুনীয়া পেইণ্টিং, লাইটিং, সঁচাকৈয়ে গুৱাহাটী চিটিত যে এনেকুৱা এই অসমৰ ভিতৰত নাম্বাৰ 1 এখন ফ্লাইঅভাৰ আছে। আমাৰ এই অসমৰ ৰাজধানী য'ত দিছপুৰ। হে দোস্ত, আপোনালোকে আহি যাব একবাৰ এই ব্ৰিজখন চাবলৈ। আপোনালোকক এই ব্ৰিজখন চাবলৈ অনুৰোধ জনালোঁ, আপোনালোকে আহি যাব। হে দোস্ত, এই ব্ৰিজখনত আমাৰ ভাৰতত যিমান ৰাজ্য আছে, সকলো ৰাজ্যৰ ফেষ্টিভেলৰ পেইণ্টিং আছে ইয়াতে। আপোনালোকে আহি একবাৰ চাই যাওক ব্ৰিজখন। এইটো চাওক পেইণ্টিং এটা, সঁচাকৈয়ে কি ডিজাইন, কালাৰ চাওক দোস্ত চাওক। সঁচাকৈয়ে আপোনালোকে একবাৰ আহি এই ব্ৰিজখন চাই যাওক। একবাৰ আপোনালোকে যদি চাই যায়, মনটো ইমান বহুত বহুত ভাল লাগিব সঁচাকৈ। এইটো কি টাইগাৰ, হে দোস্ত এইটো চাওক, তলাতল ঘৰৰ পেইণ্টিং চাওক। কি ধুনীয়াকৈ বনাইছে এই তলাতল ঘৰ চাওক দোস্ত। হে দোস্ত এইটো চাওক, এইটো হ'ল কাৰেংঘৰ, কাৰেংঘৰৰ পেইণ্টিং চাওক চাওক চাওক। হে দোস্ত, এই পেইণ্টিংবিলাক যদি ভাল লাগিছে, এই ব্ৰিজখনো যদি ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰি দিব। সঁচাকৈ আপোনালোকে যদি এটা লাইক কৰি দিয়ে না, মনটো বহুত ভাল লাগে। ভিডিঅ'টোত এটা লাইক কৰি দিব। ময়ূরবংশী রে বাবা। सूर्य बहार।
উরি বাবা এটা আবার কি আসাম টাইপ হাউস এখন আমরা যাম কোন দিয়ে নাম কোন দিয়ে হে দোস্ত চাওক ব্ৰিজৰ শেষত কি ধুনীয়াকৈ লিখি দিছে চাওক এই ব্ৰিজখন চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো অল কৰি দিয়ক